হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালেই। আৰু মই আজি এইফালে আহিছোঁ, কাজিৰঙা আহিছোঁ আৰু তাৰে অলপ দেখাম আৰু চাই থাকিব। ঘৰতে ভিডিঅ' কৰা নহ'ল বাৰু। এতিয়া অলপ ইয়াতে গড় আছে, গড়। আৰু আমি জীপত উঠি আহিলোঁ, চব চুলি শেষ, একদম ধূলি পুৰা। আৰু গুড মৰ্ণিং সকলোকে। আৰু ইয়াৰ ৰাতিপুৱাৰ ভিডিঅ' আমি যেতিয়া গৈছিলোঁ তেতিয়াৰ আৰু গোটেই ৰাতিটোতো আমি শোৱাই নহ'ল, কাৰণ মিষ্টাৰ আহি পাইছে 1:30মান বজাত চাপৰমুখৰ পৰা দাদাই আনিব গ'ল। আমি পাওঁতে 3টা বাজিল। আহি চাহ একাপ খাই এঘণ্টামান শুলোঁ বাৰু, নোখোৱা নহয়। শুই উঠিয়ে 4:30মান বজাত উঠিয়ে ওলাই কৈ 5টামান বাজিত আমি তাৰ পৰা ওলাই আহিছোঁ ঘৰৰ পৰা। 5:30 6টামান বাজিছে। এনেকুৱাত ওলাই আহি গোটেই দিনটো মানে আৰু একবাৰ টোপনি যাব নাপালোঁ একদম। আৰু এইখিনি ল'ৰাটোৱে ভিডিঅ' কৰিছিলে আৰু গাড়ীটো গোটেইখিনি ভিডিঅ' কৰা নহ'লেই। আৰু গৈ পাই আমি পূৰা ব্ৰেকফাষ্ট উলিয়াই লৈছোঁ আৰু দেখিছে কণী, ব্ৰেড আৰু জাম এনেকৈ উলিয়াই লৈছোঁ। আৰু বাটত যাওঁতেও, গাড়ীত যাওঁতে চবৰে ভোক লাগিছে আৰু চবেই, মই নিছিলোঁ বুট মটৰ আৰু ভিজাই, আৰু কোনোবা বৌ এজনী নিছিলে আৰু এজনী নিছিলে। এনেকৈ আমি চবেই বুট চুট খালোঁ বাটতে, কিন্তু বহুত বেছি ভোক লাগিছিলে। আৰু আমাৰ সকলোৰে ব্ৰেকফাষ্ট কৰি হৈ গ'ল। আৰু এতিয়া আমি যাম জীপ চাফাৰী কৰিবলৈ। আৰু আমাৰ এয়া দেখিছে, মোৰ পাছত এখন গাড়ী আছে, সেইখনো আমাৰে মানুহ হয়, আৰু ইফালে এখন আছে, সেইখনো আমাৰে মানুহ হয়। আমাৰ 3খন গাড়ী আমি একেলগে যাম। আৰু টিকেট কাটোতেই যে কিমান সময়, 1 ঘণ্টামান তাতেই ৰখিছোঁ, এলাহ লাগি গৈছে। আৰু এটা কথা কওঁ, কোনোবাই যদি জীপ চাফাৰী কৰিম বুলি ভাবিছে কাজিৰঙা গৈ, তেতিয়াহ'লে ভালকৈ চুলিকেইডাল বান্ধি যাব আৰু ধুনীয়াকৈ এখন ষ্টল লৈ যাব, নহ'লে পিছত ঘূৰি আহি নিজকে চিনি নাপাব। আৰু আমি এয়া ৰখি আছিলোঁ, টিকেট কাটিব গৈছিলোঁ আৰু ৰখিছোঁ 1 ঘণ্টা, বেছি হ'লেও কম ৰখা নাই। মানে কৈছোঁ নে, এলাহ মনে লাগি মানে মোৰতো এনেকুৱা লাগিছে, ছোৱালী টোপনি গ'ল, ৰ'দ পৰি আছে, এনেকুৱা লাগিছে নামিয়ে যাওঁগৈ নেকি। আৰু সেইখিনি সময়তে দাদাক ক'লোঁ, দাদা ভিডিঅ' এটা কৰি দিয়ক। আৰু দাদাক ধন্যবাদ, ধুনীয়াকৈ ভিডিঅ' এটা কৰি দিলে। আহি দিয়া। আজি আমি ক'ত গৈ আছোঁ কৈ দিয়াচোন। ক'ত যোৱা? বিয়া সদায় বিয়াতে গৈ ক'ত বিয়া আছোঁ? আমি কাজিৰঙা এতিয়া ফাৰ্ষ্টত ঘৰ চাবলৈ গৈ আছোঁ, নোকোৱা কিয়? আমি ঘৰ চাব গৈ আছোঁ, এশিঙীয়া গড় চাবলৈ গৈ আছোঁ। আৰু কাজিৰঙাত যে বগৰী গছ বহুত আছে, যি মানে জীপত উঠি যোনে যাব ন, সেইটো বগৰী নিজে ছিগি খাব পাৰিব, একদম পকি আছে। আমি খাবহে নাপালোঁ পিছে, কাৰণ মই যে ছোৱালীজনীক লৈ বহি গ'লোঁ ন, সেইকাৰণে। ল'ৰাটোৱে ছিগিব লৈছিলে, তেওঁ কাটা সোমাল হাতত।
আপোনালোকে যদি ছিংগল মানুহ যায় ন খাব পাৰিব। মই দেখিছে কিমান অসুবিধা হৈছে ছোৱালীজনী লৈ পেলাই। মিষ্টাৰে ৰাখিম বুলি কৈছিলে বাৰু, মইহে থৈ নগ'লোঁ। মতা মানুহৰ হাতত থ'বলৈ অলপ ভয়ে লাগে নহয়, খচকৈ পাহৰিয়ে যাব। ছাগলী নিচিনা এই পুৰা শিং থকা সেইকেইটা নাইকিয়া আজিকালি। চাগে এটা ন আপোনালোকে ধৰিব পাৰিছেনে? এইকেইটাহঁত মাছ, ডাঙৰ মাছ, বহুত ডাঙৰ মাছকেইটাহঁত। আৰু কাছও আছে। কাছ সেই গছডালৰ ওপৰতে উঠি আছে। ইয়াত ধৰিব নোৱাৰিব, ইজোপা গছত ধৰিব পাৰিব। এইকেইটা চাওক, ডিঙিকেইটা ওপৰলৈ কৰি আছে। ভাল লাগিছে চাই। লাহে লাহে কওক। আৰু চাওক, এইটো গড়টো ইমান ওচৰতে আছে। ৰাস্তা আমি যিফালেদি গৈছোঁ সেইফালে তাৰ ওচৰতে আছে একদম। মানে এনেকুৱা লাগিছে যেন যদি সি ঘূৰি চাই নহয় আহি আমাৰ ওচৰ পাই যাবহি একদম। আমাৰ জীপ চাফাৰী কৰি হৈ গ'ল, আহি পাই আৰু ভোক লাগিছে সকলোৰে। আৰু ল'ৰা ছোৱালীখিনিও বহাই দিছোঁ একেলগে, আৰু লগতে মাকহঁতেও মানে অলপ খুৱাই দিওঁতে মানে অকণ বিশেষকৈ মানে মই বহি আছোঁ চাব। মই ছোৱালীজনীকো খুৱাই দিছোঁ আৰু লগতে ময়ো দুটামান খাইছোঁ, কাৰণ এনেকুৱা ভোক লাগিছে নহয়, তাততো ক'তো একো খাব নোৱাৰি। সেইকাৰণে আৰু মাকহঁতে খোৱা নাই, ল'ৰা ছোৱালীখিনিয়ে খাই আছে। তাৰপাছতে আমিও বহিছোঁ। আৰু তেনেকুৱা যি দেখিছোঁ অলপ দেখাইছোঁ, দুই এটা বস্তু দেখাব পৰা নাই, কাৰণ ছোৱালীজনী শুই আছিলে যিহেতু। আৰু এয়া কাৰোবাৰ খাই হৈছেই ল'ৰা ছোৱালী, এয়া চবেই বহি আছে। আৰু আমাৰ গাড়ী ট্ৰেভেলাৰ লৈ গৈছিলোঁ যিহেতু, মই আৰু ছোৱালীজনী আৰু সেয়া। আৰু তাৰপিছত এয়া আমি মিষ্টাৰে আৰু আমি গোটেইবিলাক বহিছোঁ। গোটেইবিলাক নহয় মানে জেগাখিনি ওখ চাপতে, সেইকাৰণে আধা মানুহে বহিছোঁ, আধা মানুহ বহাই নাই। আৰু
লুকাই লুকাই খাইছে বোলে লুকাই লুকাই এটা গামলা লৈ লৈ খাইছে লাষ্টত খাইছে যে পুৰা গামলা চামলা লৈ লৈছে একদম চব চালাড লৈ লৈছে আলু ভাত পুৰা গামলাত বহি আজি এটা পিকনিকত আহি কেনেকুৱা লাগিছে এইটো কওক বঢ়িয়া লাগিছে ভাল লাগিছে নে দাদা অ আকৌ আজি পিকনিকত আহি লাগিছে সকলোৱে লগ হৈ আজি পিকনিক এটা খোৱা গ'ল আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা ধন্যবাদ দাদা কওক বৌ কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে বহুত দিনৰ মূৰত বহুত বছৰৰ মূৰত ন বহুত দিনৰ পিছত তোমালোকক লগ পাই বহুত ভাল লাগিল খানাটো খায়ো ভাল লাগিল এনেকৈ যাতে অহা বছৰ আকৌ খাবলৈ পাওঁ পিকনিকটো খাম বুলি মই 10 মিনিট ছুটি আহিছিলোঁ আনন্দকে কওঁ অলপ আকৌ চবৰ লগত এনেকৈ খানাটো খাই বহুত ভাল লাগিছে বহুত খুশি হৈছোঁ আকৌ আগন্তক খাবলৈ যাতে পাওঁ এনেকৈ ইয়াত নাহোঁ আৰু বেলেগত যাম ধুনীয়াকৈ খাম আৰু দিয়া হ'ব দিয়া বৈ কিবা এটা কওঁ আপুনি ক'লোঁ গৈ ক'লে থেংক ইউ এয়া কথা পাতি আছে আমাৰ দাদা এয়া প্ৰিন্সৰ আণ্টি এয়া দাদা পল্টন আমাৰ প্ৰমিছ কৰিছোঁ এতিয়া সময় নাই গাড়ী যাবগৈ আকৌ জেকেটটো পাকা দিয়া এ দাদাই ক'ব এতিয়া ধুনীয়া লাগিলে ধুনীয়া লাগিলে ভাল লাগিল ধুনীয়া লাগিলে নে বহুত ভাল লাগিল খাই আগলৈকে এনেকৈ খোৱাৰ আশা থাকিল ভালকে ইয়াতকে বেছি ভাল হ'বলৈ কোৱা আজি কেনেকুৱা লাগিছে একে মাংস নিদিলে মোকে আজি খাবলৈ নিদিলে আপুনি কি মাংসই নাপালে পানীকে পাইছে আৰু তুমি কিবা তোমাৰ কিবা দুখ চব পাইছে দাদা মাংসটো অলপ কম পালোঁ হ'ব দাদা অহা বছৰলৈ বহুত দি দিম আপোনাৰ কিবা দাদা নেমু কমিলে চবৰে কিবা নহয় কিবা দুখ এটা থাকিলে কিন্তু মাংস চৌ লৈ লৈছে কোনে খাব কোনে খাব চালাড আছে দালি আছে আমি ৰাতি বাগানে খাই খাই যাব পাৰিম মাংস মাংস নাই আলু আছে দুপিছমান ওলাব আৰু ন ভাল লাগিলা ন তেওঁ ভাল লাগিলা ন এই গছডাল আগটো নাই ধৰিব নোৱাৰে নহয় দে গছ লগা নাই ন আৰু আমি হোটেলত সোমালোঁ আৰু হোটেলত আমি ভাত পানী খাবলৈ সোমালোঁ আৰু গোটেইবিলাক সোমোৱা নাই তাৰে কেইজনমান নোসোমোৱাকৈ আছে বাৰু আমি অলপ মানুহ সোমাইছোঁ আৰু ভাত পানী খাই লওঁ ৰুটি ভাজি খাই লওঁ আমি তাৰপিছত কথা পাতি আছোঁ আমাৰ মানে একদম এতিয়া লাষ্ট পিকনিক খাই বৈ হৈ গ'ল এতিয়া আৰু ৰাতি গৈ ঘৰত ভাত চাত নবনাওঁ সেইকাৰণে মানে হোটেলতে ভাত চাতটো খাই যাওঁ আৰু নমা হয় নে নহয় আমি হোটেলত নাম খামনে আৰু আমাৰ ৰুটি ভাজি আহি গ'ল আৰু মিষ্টাৰৰ ভাত আহিছে কাৰণ মিষ্টাৰে ভাত নোখোৱাকৈ শুব নোৱাৰে যিহেতু মিষ্টাৰে ভাত খাম বুলি ক'লে আৰু আমি এতিয়া খাই লওঁ বলক আৰু আমি খাই বৈ লৈ আমি উঠি যাম এতিয়া আৰু ঘৰত গৈ ভিডিঅ' কৰা নহ'ব কাৰণ ছোৱালী টোপনি গ'ল যিহেতু তাইক আৰু খুৱাই থৈ ভিডিঅ' কৰা নহ'ব আৰু ৰাতি আৰু কাজিৰঙাত যোৱা ভিডিঅ'টো চালে সকলোৱে কেনেকুৱা পালে জনাব ভিডিঅ'টো মাজে মাজে কিছুমান ভিডিঅ' কৰা নহ'ল বাৰু বনোৱা খোৱা ভিডিঅ'খিনি কৰা নহ'লেই মানে ভিডিঅ'খিনি কৰিবলৈ থাকি গ'ল মানে আমি হেৰিত গুচি গ'লোঁ ন জীপত গ'লোঁ চাবলৈ আমি আৰু মানে কি জীপ চাফাৰী কৰিব গ'লোঁ যোৱাৰ কাৰণে ভিডিঅ'খিনি কৰা নহ'ল সেইখিনি আমি ভাত পানী বনোৱা নাছিলোঁ যিহেতু আৰু তেনেকৈ আৰু যিমানখিনি পাৰিছোঁ দেখাইছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোকে আৰু মানে ৰাতিপুৱা গৈছোঁ আমি
4:30 বাজিতে গৈছোঁ নাই 4:30 উঠিছোঁ মানে আৰু যাওঁতে যাওঁতে আমি 7টা বাজিল কিন্তু সেইখিনি ভিডিঅ' কৰা নহ'ল বাৰু কাৰণ ৰাতিপুৱা সময় জানেই আৰু ল'ৰা ছোৱালী লৈ ওলাই কৰি গৈছোঁ ইমান সহজ নহয় সেইকাৰণে মানে আৰু ৰাতিপুৱা যোৱাখিনিও কৰা নহ'ল ভিডিঅ' আৰু ৰাতি যেতিয়া আহিছোঁ মানে আৰু আহি পাওঁতে একদম পূৰা 11টা বাজি গৈছে ঘৰ আহি পাইছোঁহি আৰু সেইখিনি ভিডিঅ' কৰা নহ'ল সেইকাৰণে মানে হয়তো ভিডিঅ'টো অকণমান হেৰি লাগিব পাৰে যে সম্পূৰ্ণ ভিডিঅ'টো নাই তেনেকুৱা টাইপৰ কিন্তু উপায় নাই আৰু ল'ৰা ছোৱালীক লৈ যোৱা কথা ন তেনেকৈ গোটেইখিনি নোৱাৰোঁ মানে থাকেই ছোৱালীজনীৰ লগতে এনেকুৱা আৰু যিমানদিন পাৰিছোঁ দেখাইছোঁ আৰু যদি ভাল লাগিছে মৰম চেনেহ দিব আগুৱাই নিব আপোনালোকে তাৰে আশা আৰু মানে আৰু বহুত আৰু যিসকলে মোক বহুত ছাপোৰ্ট কৰিছে সেইসকলক বহুত ধন্যবাদ মানে তেনেকৈ ইউটিউবৰ বিষয়ে ইমান বেছি একো এতিয়াও ইমান জনা হোৱা নাই বাৰু তেনেকৈ তথাপিতো ভাল লাগে মোৰ কৰি সেইকাৰণে অলপ কৰিবলৈ চেষ্টা কৰিছোঁ মৰম চেনেহ দিব বুলি আশা থাকিল আৰু ধন্যবাদ